Hey guys, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ গুৱাহাটী লখৰাৰ পৰা। তো লখৰা কিয় আহিলোঁ গুৱাহাটী লখৰা, তো এনেই আহিছোঁ আজি এখন ছেকেণ্ড হেণ্ড মোবাইল দোকান। তো চাওঁ আমি মোবাইল যদি ভাল লাগে আমিও লৈ যাম আৰু আপোনালোকে লৈ যাব পাৰিব। তো দুৰ্গা পূজাৰ বোলে ধামাকা অফাৰ দি আছে, বাম্পাৰ অফাৰ। তো অলপ ভিতৰত যাওঁ আমি আগে। তো এইখনে হ'ল মোবাইল আইলেণ্ড দোকান। এই লগ পালোঁ দাদাক। তো দাদা কেনে আগে এড্ৰেছটো দি ল'ব, দাদা এড্ৰেছটো দি ল'ব আপোনাৰ বেছি তিনিআলি লখৰা। তো দাদা ইয়াত মানে চব এভেইলেবল আছে মোবাইল। আমিও চাই লওঁ এটা, তাৰপিছত আপোনালোকক চাম। তো আগে কিবা পূজাৰ অফাৰ চফাৰ আছেনে? আছে ন? তো চাই ল'ব লওঁ আমি, তাৰপিছত দেখা। তো এইফালে চাওক মোবাইল। তো আইফোনৰ পৰা এণ্ড্ৰইডলৈ তো গোটেইখিনি আছে। তো দাদা এণ্ড্ৰইডৰ কিমানৰ পৰা ষ্টাৰ্টিং হয়? এণ্ড্ৰইড বাকী আইফোনো 5,500 পৰা ষ্টাৰ্টিং হৈ যায়। তো 5,500 কোনটো দেখাবচোন? আইফোন 6 আহি যাব। তো গাইজ চাওক, তো অফ আছে, চাৰ্জ নাই। তো চাওক 5,500 পৰা ষ্টাৰ্টিং আইফোন। তো লৈ যাওক, ধামাকা অফাৰ দি আছে। তো এইটো কিমান আহি যাব? এইটো 5,500। এইটো আইফোন 6। তো চাই লওক একদম মানে টুটন চুটন একদম অৰিজিনেল ন? চাই লওক টুটন চুটন আইফোন 8ৰ পৰা টুটন। অঁ, আইফোন 8ৰ পৰা টুটন চুটন একদম অৰিজিনেল। তো ডিছপ্লে গোটেই অৰিজিনেল। তো আৰু 11 দেখাবচোন, আইফোন 11। তো গাইজ চাই লওক, এইটো আইফোন 11। তো মানে কি মজা আৰু লুক আৰু। তো চাওক একদম, তো কেমেৰা চাওক একদম মানে কেমেৰা চাওক, জুই কেমেৰা চাওক, জুই কেমেৰা একদম মানে। তো এইটো কিমান আহে আইফোন 11টো? 24ৰ পৰা ষ্টাৰ্টিং 64 GB। তো চাওক মানে একদম 13, 14, 15ও আছিল ন? 15 চেল হ'ল চাগে, আছে নেকি? তো 15ও আছে। তো চাওক 15 যদি কাৰোবাক লাগে তো একদম লৈ যাব পাৰে ইয়াত আহি কেনে। তো চাওক 15 একদম কি মজা মানে কেমেৰা চাওক, 15ৰ কেমেৰা চাওক একদম জুই মানে জুই কেমেৰা। এইটো কি দাদা মডেল? এইটো কিমান মান হ'ব প্ৰাইচ? 15 আহি যাব। তো 15,000 আহি যাব। তো এইটোৱে চাই লওক। তো আৰু এইফালে চাওক আইফোন মানে একদম ষ্টক চাওক। তো কি লাগব? তো আইফোন 6ৰ পৰা 15লৈকে আছে। তো একদম গোটেইখিনি আছে ইয়াতে। তো গাইজ মানে মই দাদাক এটা কথা সুধোঁ। তো দাদা গ্ৰুপৰো পাই যাব ন? গ্ৰুপৰো একদম মানে পাই যাব। তো ইয়াতে আছে ৰ'ব গ্ৰুপৰো। তো এইটো চাওক গ্ৰুপৰো। এইটোত কিমান মান আহি যাব প্ৰাইচ? এনেই কিমান মান আহি যাব এইটো? তো 35, 40 মানে লৈ যাওঁ আৰু মানে মটো ব্লগতো লাগেই গ্ৰুপো। তো আমাৰ কি হ'ল না কি তোৰ? তো বেছ আইফোনটো বাৰু মই নলওঁ, ল'ব মোৰ লগতে আহিছে। এইফালে পইচাটো বনি আছে। তো কিমান মান আনিছে আজি? গোটেইখিনি অৰিজিনেল ন? ডিছপ্লে কিছুমানে কৈ থাকে ডিছপ্লে ডুপ্লিকেট থাকে ছেকেণ্ড হেণ্ড মোবাইলৰ। এইটো অৰিজিনেলে চব পাৰে আহি কেনে আৰু। তো ইমিআই এভেইলেবল হৈ যাব ন? ইমিআই এভেইলেবল হৈ যাব। তো লৈ যাওক। এলা দুৰ্গা পূজাৰ অফাৰ চলি আছে, ধামাকা অফাৰ, বাম্পাৰ অফাৰ। তো আমি যে এইটো ল'ম, ধৰি লওক আমি ল'লোঁ, তো কিবা আমাৰ অফাৰ থাকিব না? থাকি যাব ন? তো গাইজ ফাইনেলি আমাৰ মোবাইল চোবাইল লোৱা হৈ গ'ল। তো এইফালে বাবানে লৈছে মোবাইলটো। তো কেনেকুৱা লাগিছে যে মোবাইলটো? ভাল লাগিছে নেকি? তো আইফোন লৈছিলোঁ সেইকাৰণে ভাল লাগিছে। তো এতিয়া যাই আছোঁ। তো আমি এতিয়া হোটেলত যাই ল'ম আগে। তো হোটেলত কিবা এটা খাই লওঁ, মানে তামাক ভোক লাগিছে ন? তো ভোক লাগিছে, তো কিবা এটা খাই লওঁ, তাৰপিছত ঘৰত যাম। তো গাইজ ইফালে আমাৰ ভাত আহি গ'ল। তো খাই কেনে লগ পাই আছোঁ ৰ'ব।
আমি এতিয়া ভাত তাত খাই আহিলোঁ তো এতিয়া ডাইৰেক্ট আৰু ঘৰত যাম না কি এবাৰ ঘৰত যাম ডাইৰেক্ট এতিয়া ঘৰত যাম তো ভাত তাত খালোঁ এতিয়া কিবা পেটটো ভাল লাগছে কাৰণ পাপা যি ভোক লাগছে যাই আছোঁ তো গাড়ীত এতিয়া উঠিব লাগে ডাইৰেক্ট আৰু ঘৰ যাম না কি টাইম কিমানমান হ'ল এতিয়া মোটামুটি 4 বাজিল আৰু 4 বাজিল নেকি 4 বাজি চাওক এটাই তিনিটা বাবা নহ'লে ইয়াতে যাই আছোঁ হৰে যা 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 ভাত তাত খাই আহি মানে একদম মানে জালুকবাৰী পালোঁ তো জালুকবাৰী মানে ব্ৰিজৰ তলত ৰখা নাই আমি ন ডাইৰেক্ট ওপৰত যাম তাতে ডাইৰেক্ট আৰু আমাৰ লাইনৰ গাড়ী পাই যাম বাপা তাৰ মানে তলৰ পৰা ওপৰৰ লাইন উঠোৱা কাৰণে ভৰি বিহাই যায় এই আগপাকটো এনেকৈ ৰাউণ্ড এটা মাৰিব লাগে ন তাকেতো একদম মানে এনেকৈ ৰাউণ্ড এটা মাৰিব লাগে নে তো ভৰি যদি একদম বিহে যায় ভৰি যিমান বিহে গৈছে তো তাতে ৰখিলে গাড়ী পালোঁ তাতে ডাইৰেক্ট কিন্তু তাতে নৰখিলোঁ ইয়াতে অলপ বহিম তাৰমানে তো সেইকাৰণে ইয়াতে আহিছোঁ তাতে মানে বহাৰ জাগাই নাই তো ইয়াতে বহিম না কি গাড়ী নাহাকলে কাৰণে ইয়াতে আৰু বহিম আৰু এইটো সেই কি মজাকৈ খাল এটা আৰু ইয়াতে মানে পানী পৰি থাকে নহবা তো আজি পৰা নাই দেখোন কিবা হয় নেকি অঁ মই কিন্তু আগতে যেতিয়া গুৱাহাটী আহিছিলোঁ তেতিয়া কিন্তু দেখিছিলোঁ পানী পৰিয়ে থাকে তো আজি পৰা নাই ভাল লাগে আৰু এটা না কি ভাল লাগে তারপরে ভাগাত লাগি গেছে একদম যাই রব গাড়ী ৰখি আছোঁ আৰু না কি একদম এই তলত দি গাড়ী যাই আছে কিন্তু বেলেগ লাইনত তো আমাৰ তাৰমানে নলবাৰী লাইনত গাড়ী আহাই নাই তো ইয়াতে ৰখি আছোঁ দিয়ক হা বহুত সময় ৰখিলোঁ ন তাকেতো নাই তো এই জালুকবাৰী ব্ৰিজৰ ওপৰত আছোঁ তো গাড়ী ৰখি আছোঁ আহিলে আৰু বৈ যাক লাগিল তো চাওঁ অলপ টাইম আৰু আহিলে আৰু গাইজ বহুত টাইম মূৰত গাড়ী ৰখি ৰখি পালোঁ কিন্তু থিয়া দি যাব লগা হৈ গ'ল তো উপায় নাই দিয়ক আৰু এনেকৈ হ'লেও যাই থাকিম তো যাই আছোঁ এতিয়া ঘৰত তো যাই কেনে লগ পাই আছোঁ গুৱাহাটীৰ পৰা একদম মানে গাড়ীত থিয়া দি কেনে আহি তো এইফালে বাবা নাছে তো আহি পেলাই আৰু গোটেই এতিয়া আহিছে মানে ই মোবাইল লৈছে নে ইয়াতে পাৰ্টি খাব আহিছে তো যি নহওক আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভাল পালে ভিডিঅ'টো চাই অকণ ল'বা তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো বাই